বন্ধু বান্ধৱীসকল, আমি সকলোৱে জানো যে আমাৰ পক্ষ দুটা, শুক্লপক্ষ আৰু কৃষ্ণপক্ষ। ঠিক তেনেদৰে এটা পক্ষত 15টাকৈ তিথি থাকে। শুক্লপক্ষৰ প্ৰতিপদৰ পৰা পূৰ্ণিমালৈ 15টা তিথি আৰু কৃষ্ণপক্ষতো প্ৰতিপদৰ পৰা অমাৱস্যালৈ 15টা তিথি। দুয়োটা মিলাই আমি 30টা হিচাপত মনত ৰাখিব লাগিব, যাতে আমি পিছত কেৱল নম্বৰটো দেখিলে গম পাওঁ যে তিথিটো কোন পক্ষৰ হয়। আমি 1ৰ পৰা 30লৈ মনত ৰাখিব লাগিব, য'ত 1 মানে শুক্লপক্ষৰ প্ৰথম তিথি হ'ব আৰু 15 মানে পূৰ্ণিমা হ'ব, 16 মানে কৃষ্ণপক্ষৰহে প্ৰথমা বা প্ৰতিপদ তিথি হ'ব আৰু 30 মানে অমাৱস্যা বা আউসী হ'ব। এইদৰে আমি গম পাম যে 15ৰ আগৰ তিথিবিলাক শুক্লপক্ষৰ তিথি আৰু পিছৰবিলাক কৃষ্ণপক্ষৰ তিথি। এতিয়া কথাটো হ'ল, এই উভয় পক্ষৰ তিথিসমূহক শুভ আৰু অশুভভাৱে চিনাক্ত কৰাৰ বাবে 5টা ভাগত শ্ৰেণী বিভাগ কৰা হৈছে। এই ভাগবোৰ হ'ল 1 নম্বৰ নন্দা, দ্বিতীয়তে ভদ্ৰা, তৃতীয়তে জয়া, চতুৰ্থতে ৰিক্তা আৰু পঞ্চমত পূৰ্ণা। এইদৰে 5টা ভাগত ভাগ কৰা হয়। এতিয়া কোনবোৰ তিথি কোনটো ভাগত পৰে জানিবলৈ বা বুজিবলৈ আপোনালোকে এই পিকচাৰটো চাওক। আমি গম পালো যে তিথিসমূহক কিদৰে শ্ৰেণী বিভাজন কৰা হ'ল বা কোনটো ভাগত কোনবোৰ তিথি পৰে। এতিয়া এই ভাগসমূহত পৰা কোনবোৰ তিথি ভাল বা বেয়া বা কোনটো ভাগত পৰা তিথিসমূহত কি কাম কৰা উচিত বা অনুচিত, এই বিষয়ে জানিবলৈ আপোনালোকে আমাৰ পিছৰ ভিডিঅ'লৈ অপেক্ষা কৰক।